নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পৃথিৱীৰ ভূগোল পাঠটিৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি আমাৰ স্ক্ৰীনত পৃথিৱীখন দেখি আছোঁ। এইখন হৈছে আমাৰ পৃথিৱীখন আৰু আমি ইয়াত দেখিছোঁ ইয়াত দুটা অংশ আছে। স্থলভাগ আমি দেখা পাইছোঁ আৰু লগতে জলভাগো আমি দেখা পাইছোঁ। নীলা অংশ য'ত নীলা ৰঙৰ অংশখিনি হৈছে এইখিনি হৈছে পানী, এইখিনি মহাসাগৰসমূহ আৰু বাকী এই যিখিনি সেউজীয়া নাইবা অলপ কমলা ৰঙৰ ৰং আমি দেখিছোঁ এইখিনি হৈছে মাটি স্থলভাগ আৰু এই জলভাগ আৰু স্থলভাগ মিলি আচলতে আমাৰ পৃথিৱীখনৰ যিটো অৱয়ৱটো আচলতে গঠিত হৈছে। ইয়াতে সমগ্ৰ গোটেই পৃথিৱীখনৰ যিটো মাটিকালি সেই মাটিকালিটো প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়াত আমি দেখিছোঁ যে পানীৰ পৰিমাণটো ইয়াত বেছি, অৰ্থাৎ জলভাগৰ পৰিমাণটো অলপ বেছি আৰু জলভাগটো ইয়াত আছে প্ৰায় 71%, যিটো 510 নিযুত বৰ্গ কিলোমিটাৰৰ প্ৰায় 70% অৰ্থাৎ ইয়াত 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে আৰু প্ৰায় 29% অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ মাটিৰে আৱৰি আছে, অৰ্থাৎ স্থলভাগ আছে আৰু এই মুঠ 510 নিযুত বৰ্গ কিলোমিটাৰ ইতিমধ্যে মই কৈছোৱেই। আৰু এই স্থলভাগ আৰু জলভাগৰ ভিতৰত আমি যদি স্থলভাগৰ কথা চাওঁ তেতিয়াহ'লে আমি ৰোটেশ্যনটো বন্ধ কৰি লওঁ। ইয়াত আমি যদি এই স্থল যিমানখিনি আছে, মাটি যিমানখিনি আছে সেইখিনি আমি বিভিন্ন মহাদেশত ভাগ কৰি লৈছোঁ আৰু ইয়াত আমি প্ৰত্যেকেই জানাই নিশ্চয় আমাৰ 7খন মহাদেশত ভাগ কৰা হৈছে আৰু সেই মহাদেশসমূহৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। আমাৰ সেই 7খন মহাদেশ কেইখন হৈছে আফ্ৰিকা, এছিয়া, ইউৰোপ, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা আৰু এণ্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়াখনক আমি অচেনিয়া বুলিও কওঁ। এই 7খন মহাদেশত ভাগ কৰা হৈছে আৰু এইকেইখন যদি আমি এবাৰ চাই লওঁ তেতিয়াহ'লে আমি দেখা পাম এইখন হৈছে এছিয়া। আমি প্ৰথমে যদি এছিয়াখন চাওঁ, এইখন হৈছে এছিয়া আৰু এই গোটেই অংশটো সেউজীয়া ৰং কৰা এই গোটেই অংশখিনি যিমানখিনি দেশ আছে এই সকলোবিলাক এছিয়া মহাদেশৰ অন্তৰ্গত। এই দেশবিলাক এছিয়া মহাদেশৰ অন্তৰ্গত আৰু আমি যদি চাওঁ এছিয়াখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট আৰু মষ্ট পপুলাছ কণ্টিনেণ্ট। এইখন হৈছে আটাইতকৈ বেছি জনসংখ্যা বহুল মহাদেশ এছিয়াখন। গতিকে আটাইতকৈ ডাঙৰ মহাদেশ বুলি ক'লে আমি এছিয়াৰ নামটো ল'ব লাগিব। ইয়াৰ পিছতে আফ্ৰিকাখন আছে। আফ্ৰিকাখন আমি গোটেই আমাৰ যদি পৃথিৱীখনৰ যিটো ভূপৃষ্ঠৰ মুঠ ভূভাগৰ প্ৰায় 20.4% আফ্ৰিকাখনে লৈ আছে। এছিয়াখনে লৈ আছিলে 29.5%। আফ্ৰিকাখন হৈছে এইখন এছিয়াৰ ঠিক দক্ষিণ পশ্চিমত, এছিয়া মহাদেশৰ দক্ষিণ পশ্চিমত এইখন হৈছে আফ্ৰিকা। এই সেউজীয়া ৰং কৰা এইখন হৈছে আফ্ৰিকা মহাদেশ আৰু এই আফ্ৰিকা মহাদেশখন এইখনো এখন বৃহৎ মহাদেশ। এইখন ঠিক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধৰ মাজত আমি যদি গ্ল'বটোক দুটা ভাগত ভাগ কৰোঁ, এটা ওপৰৰ ফালটো আমি যদি উত্তৰ গোলাৰ্ধ বুলি ধৰোঁ আৰু দক্ষিণৰ ফালটো আমি যদি দক্ষিণ গোলাৰ্ধ বুলি ধৰোঁ তেতিয়াহ'লে আফ্ৰিকা মহাদেশখন উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ ঠিক মাজতে অৱস্থিত হৈ আছে। কিন্তু আমি যদি চাওঁ এইখন হৈছে এছিয়া মহাদেশ, এই বগা ৰং কৰা এই এছিয়া মহাদেশখন কিন্তু সৰহ ভাগটো এছিয়া মহাদেশখনৰ উত্তৰ গোলাৰ্ধৰ ফালে আছে। ইয়াৰ পাছতে আমাৰ 3 নম্বৰ যিখন মহাদেশ এখন হ'ল সেইখন আমাৰ ইউৰোপ।
ইউৰোপখন যদি আমি চাওঁ, ইউৰোপখন আচলতে অলপ সৰু বাকীখনতকৈ। ইউৰোপখন যদি আমি চাওঁ তেতিয়াহ'লে দেখিম এয়া উত্তৰ গোলাৰ্ধৰ ফালে এইকেইখন ৰাষ্ট্ৰ এই ইউৰোপ মহাদেশৰ অন্তৰ্গত হৈ আছে। ইয়াত আমাৰ ইউনাইটেড কিংডম আৰু এনেকৈ ছুইডেন, পোলেণ্ড এনেকুৱা ধৰণৰ যিবিলাক ৰাষ্ট্ৰ সেইবিলাক ইয়াত অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ পাছতে ইউৰোপৰ পাছত আমি যদি চাওঁ নৰ্থ আমেৰিকাখন যদি চাওঁ তেতিয়া আমি সম্পূৰ্ণ গ্ল'বটোৰ পশ্চিমলৈ যাবগৈ লাগিব। নৰ্থ আমেৰিকা উত্তৰ গোলাৰ্ধৰ ফালে আছে। এইখন হৈছে নৰ্থ আমেৰিকা। গ্ৰীণলেণ্ডখনো ইয়াতে সোমাই আছে। গতিকে এইখন হৈছে নৰ্থ আমেৰিকা। আৰু নৰ্থ আমেৰিকাৰ ঠিক তলতে দক্ষিণ গোলাৰ্ধৰ ফালে ছাউথ আমেৰিকাখন আছে। আমি এবাৰ চাম ছাউথ আমেৰিকাখন। এইখন ছাউথ আমেৰিকা, এইখন হৈছে ছাউথ আমেৰিকা, এইখন হৈছে ছাউথ আমেৰিকা। ইয়াৰ পাছতে আমি যদি চাওঁ অষ্ট্ৰেলিয়া আৰু কেইটামান দ্বীপ গোট খাই একেলগে অচেনিয়া মহাদেশৰ সৃষ্টি হৈছে। মহাদেশ আমি দেখোঁ। এইখন হৈছে অষ্ট্ৰেলিয়াৰ লগত ইয়াত কেইটামান দ্বীপ একেলগে আছে। এইখিনি একেলগে এই মহাদেশখনক অচেনিয়া মহাদেশ বুলি কোৱা হয়। এইটো প্ৰায় দক্ষিণ গোলাৰ্ধৰ ফালে আছে। এইখন মহাদেশ দক্ষিণ গোলাৰ্ধৰ ফালে আছে। আৰু একমাত্ৰ বৰফাবৃত মহাদেশ যিখন একেবাৰে দক্ষিণ গোলাৰ্ধত আছেগৈ, দক্ষিণ মেৰুত আছেগৈ, দক্ষিণ গোলাৰ্ধ নহয়, দক্ষিণ মেৰুত যিখন অৱস্থিত হৈ আছে সেইখন হৈছে এণ্টাৰ্কটিকা মহাদেশ, যিখনত এতিয়াও স্থায়ীভাৱে মানুহ বসবাস কৰিবৰ কাৰণে এতিয়ালৈকে উপযুক্ত নহয়, যিহেতু সকলো সময়তে এই দক্ষিণ মেৰু অঞ্চল যিহেতু ইয়াত বৰফাবৃত হৈ থাকে। এই আটাইকেইখন মহাদেশ, এই 7খন মহাদেশত আচলতে আমাৰ সমগ্ৰ পৃথিৱীখন ভাগ কৰা হৈছে। ইয়াৰ যিটো আমি যদি চাওঁ, এখন এছিয়া, এইখন আফ্ৰিকা, ইয়াৰ পাছত ইয়াৰ পশ্চিমলৈ যদি অহা যায় তেতিয়াহ'লে এইখন হৈছে দক্ষিণ আমেৰিকা, সেইখন ওপৰত হৈছে এইখন উত্তৰ আমেৰিকা, আৰু এই তললৈ আছেগৈ এইখন প্ৰশান্ত মহাসাগৰ। ইয়াৰ তললৈ আছেগৈ এই বগাকে অংশটো, এইখন হৈছে এণ্টাৰ্কটিকা। এইখন অচেনিয়া, অষ্ট্ৰেলিয়া আৰু অচেনিয়া মহাদেশ এইখন। ইয়াৰ পাছতে উত্তৰ মেৰুটো যদি আমি চাওঁ ওপৰফালে, এইটো হৈছে উত্তৰ মেৰু, এইটো উত্তৰ মেৰু বৰফাবৃত হৈ থাকে, কিন্তু দক্ষিণ মেৰুতকৈ উত্তৰ মেৰুৰ বৰফৰ পৰিমাণটো কম। এইখিনিতে চাইবেৰিয়া আৰু এনেকৈ ৰাছিয়া এই গোটেই অংশটো ইয়াত সোমাই আছে উত্তৰ মেৰুৰ ফালে। ঠিক আছে, আমি আকৌ পজিশ্যনলৈ যাওঁ। ইয়াৰ পাছতে আমি এই দেশসমূহ পালোঁ। এতিয়া এই গোটেই যিমানখিনি মহাদেশ আছে, 7খন মহাদেশত মুঠ জনসংখ্যা 2015 চনৰ যিটো আনুমানিক যিটো তথ্য আছিলে, সেইটো অনুসৰি 730 কোটি আছিলে, এইটো 7.3 বিলিয়ন বুলি কোৱা হয়। কিন্তু বৰ্তমান কিন্তু সেই যিটো সংখ্যাটো এতিয়া বহুত বাঢ়ি গৈছে। এতিয়া 8 বিলিয়নৰ ওপৰত, প্ৰায় 800 কোটি ওপৰত কিন্তু এতিয়া হৈ গৈছে। এতিয়া 8.2 বিলিয়ন মান এতিয়া বৰ্তমান জনসংখ্যা সমগ্ৰ পৃথিৱীৰ। গতিকে ইয়াত এটা আমি জানো যে পৃথিৱীখনৰ যিটো পৰিৱেশটো বৈচিত্ৰতাৰে ভৰা, আৰু সকলো ঠাইতে প্ৰাকৃতিক সম্পদৰ পৰিমাণেই হওক বা সকলো ঠাইৰে যিটো পাৰিৱেশিক যিটো অৱস্থা, যিটো প্ৰতিকূল নহয়। কোনো ঠাইত হয়তো
উৎপাদনৰ কাৰণে বা সম্পদৰ বাবে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সুবিধাটো আছে বা সেই ঠাইবিলাকত অৰ্থনৈতিকভাৱে আচলতে আগবঢ়া আৰু কোনোবা ঠাই হয়তো অৰ্থনৈতিকভাৱে পিছপৰা যিহেতু প্ৰাকৃতিকভাৱে সেই অঞ্চলটো আচলতে অনুকূল নহয় গতিকে আমি যদি ইয়াৰ পাছতে মহাদেশ বা মহাসাগৰসমূহৰ বিতৰণলৈ আমি যাওঁ আমি মহাদেশসমূহৰ বিষয়ে ইতিমধ্যে আমি গম পালোঁ ইয়াৰ পাছতে আমি মহাসাগৰসমূহ এবাৰ চিনাকি হৈ ল'লে নিশ্চয় সুবিধা হ'ব আমাৰ সন্মুখৰ স্ক্ৰীনত যিখিনি আছে ইয়াতে যিমান আমাৰ মহাসাগৰ আছে আমাৰ 5খন মহাসাগৰ আছে আমাৰ মুঠ 5খন মহাসাগৰ আছে আৰু এই 5খন মহাসাগৰত আমি ভাগ কৰিছোঁ এই 5খন মহাসাগৰৰ ইয়াত ছবি অংকন কৰা আছে এইখন হৈছে পৃথিৱী আৰু এই পৃথিৱীখনৰ এই নীলা অংশখিনি হৈছে মহাসাগৰসমূহ আমাৰ যিখন আটাইতকৈ ডাঙৰ গভীৰ যিখন মহাসাগৰ সেইখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ তোমালোক সকলোৱে জানা আৰু এই প্ৰশান্ত মহাসাগৰখন উত্তৰ আমেৰিকাৰ দক্ষিণ পশ্চিমত আৰু দক্ষিণ আমেৰিকাৰ পশ্চিমত দক্ষিণ আমেৰিকাৰ পশ্চিমত আৰু উত্তৰ আমেৰিকাৰো ঠিক দক্ষিণ পশ্চিম অংশ আৰু ইফালে এছিয়া মহাদেশ আৰু ওচেনিয়াৰ ঠিক পূব ফালে ওচেনিয়া এইখন আৰু এইখন যদি আমি ইণ্টাৰেক্টিভ আৰ্থত যদি আমি চাওঁ ইয়াত আমি দেখিম ইয়াত এইখন হৈছে প্ৰশান্ত মহাসাগৰ এইখন দক্ষিণ আমেৰিকা এইখন উত্তৰ আমেৰিকা এইফালে আহিলোঁ এইখন বিশাল এইখন হৈছে প্ৰশান্ত মহাসাগৰ ইয়ালৈকে আৰু আমি জানো যে ইয়াত আটাইতকৈ গভীৰ যিটো খাট ইয়াত আছে এইখিনিতে আছে এনেকুৱা অংশতে আছে মাৰিয়ানা খাট বুলি কয় যিটো আটাইতকৈ গভীৰ খাট পৃথিৱীৰ ভিতৰত মানে আটাইতকৈ গভীৰ অংশ সমুদ্ৰৰ আটাইতকৈ গভীৰ অংশটো এইখিনিত অৱস্থিত আৰু এইখন হৈছে প্ৰশান্ত মহাসাগৰ ইয়াৰ পাছত 2 নম্বৰতে আহে আটলান্টিক মহাসাগৰখন আছে আফ্ৰিকাৰ পশ্চিম ফালে আৰু এছিয়া মহাদেশৰ পশ্চিম ফালে ইফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পূব ফালে অৰ্থাৎ আফ্ৰিকা আৰু আমেৰিকাৰ মাজৰ যিখন মহাসাগৰ সেইখনেই হৈছে আটলান্টিক অ'চেন এইখনক আটলান্টিক মহাসাগৰ বুলি কোৱা হয় এইখন হৈছে 2 নম্বৰ মহাসাগৰ ইয়াতে এই নীলা আঁচডালে ইয়াৰ যিটো বাউণ্ডেৰীটো ইয়াত সূচাইছে ইয়াৰ পাছতে 3 নম্বৰ যিখন মহাসাগৰ এইখন আমি যদি ইণ্টাৰেক্টিভ আৰ্থত চাই লওঁ এইখন হৈছে এইখন হৈছে আটলান্টিক মহাসাগৰ এইখন আফ্ৰিকা এইখন আমেৰিকা আৰু আফ্ৰিকাৰ মাজত এইখন হৈছে আটলান্টিক মহাসাগৰ ইয়াৰ পাছতে আমাৰ 3 নম্বৰ যিখন মহাসাগৰ সেইখন হৈছে ইণ্ডিয়ান অ'চেন ভাৰত মহাসাগৰ আৰু ভাৰত মহাসাগৰ আমি নামটোৱে ইয়াত কয় ইণ্ডিয়া ইয়াৰ নামটোৱে কয় ইণ্ডিয়ান অ'চেন গতিকে ভাৰতৰ ঠিক দক্ষিণ ফালে আছে আফ্ৰিকাৰ পূব ফালে আৰু ওচেনিয়া বা অষ্ট্ৰেলিয়াৰ পশ্চিম ফালে বৃহৎ জলৰাশি এইখন হৈছে ভাৰত মহাসাগৰ ইয়াৰ পাছতে 4 নম্বৰ যিখন মহাসাগৰ সেইখন হৈছে আৰ্কটিক অ'চেন মানে উত্তৰ মহাসাগৰ বুলি কয় ওপৰত আছে উত্তৰ মেৰুত অৱস্থিত কাৰণে এইখনক আৰ্কটিক অ'চেন বুলি কোৱা হয় উত্তৰ মহাসাগৰ বুলি কোৱা হয় ইয়াত আমি চালে দেখিম ওপৰ ফালে পৃথিৱীখনৰ ওপৰ ফালে উত্তৰ মেৰু ফালে একেবাৰে উত্তৰ মেৰুত যিখন এই বৰফাবৃত এই অংশটো লৈ পেলাই যিখন মহাসাগৰ আছে এইখনক কোৱা হৈছে আৰ্কটিক অ'চেন এইখন হৈছে উত্তৰ মহাসাগৰ ইয়াৰ পাছতে
একেবাৰে শেষৰ যিখন 5 নম্বৰ যিখন মহাসাগৰ সেইখন হৈছে চাউদাৰ্ণ অ'চেন। চাউদাৰ্ণ অ'চেন এইখন হৈছে দক্ষিণ মহাসাগৰ। চাউদাৰ্ণ অ'চেনখন আণ্টাৰ্কটিক অ'চেন বুলিও কোৱা হয়, যিহেতু আণ্টাৰ্কটিকা মহাদেশখনক আগুৰি বৃহৎ জলৰাশি, তাত সৰহভাগ বৰফাবৃত অৱস্থাত আছে। সেইখন আমি যদি চাওঁ, ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম তলৰ ফালে আছে, দক্ষিণ মেৰুত অৱস্থিত আণ্টাৰ্কটিক অ'চেন। এইখন হৈছে এণ্টাৰ্কটিকা, আৰু এই এণ্টাৰ্কটিকাৰ চাৰিওফালে আগুৰি থকা যিখন মহাসাগৰ সেইখনক কোৱা হৈছে আণ্টাৰ্কটিকা মহাসাগৰ। এইখন হৈছে আমাৰ পৃথিৱীখন। ইয়াত যদি আমি ফটো ৰিয়েলিষ্টিক চাওঁ, এই বৰফেৰে আবৃত এই অংশটোৱেই হৈছে, এইখনেই হৈছে আণ্টাৰ্কটিক মহাসাগৰ। গতিকে বা চাউদাৰ্ণ অ'চেন বা দক্ষিণ মহাসাগৰ বুলিও আমি ক'ব পাৰোঁ। গতিকে এইখন হৈছে মহাসাগৰ। এই বৃহৎ 7খন মহাদেশ আৰু 5খন মহাসাগৰৰ সমষ্টি হৈছে আমাৰ পৃথিৱীখন। আৰু ইয়াতে বিভিন্ন ধৰণৰ স্থলচৰেই হওক বা জলচৰেই হওক বা উভচৰ প্ৰাণী, বিভিন্ন ধৰণৰ প্ৰাণী, বিভিন্ন প্ৰজাতিৰ জীৱ অনুজীৱ ইয়াত বসবাস কৰে। গতিকে পৰৱৰ্তী সময়ত আমি এই যে মহাদেশসমূহ যে বা মহাসাগৰসমূহ যে এনেকৈ হ'ল, বা যেতিয়া প্ৰথমত পৃথিৱীখনৰ সৃষ্টিৰ সময়তে এনেদৰে আছিলে নে বিভিন্ন বিৱৰ্তন বা ইভলিউশ্যনৰ মূৰত বিভিন্ন বিৱৰ্তনৰ ফলত আজিৰ এই পৃথিৱীৰ যিটো অৱস্থা, এই অৱস্থাটো সৃষ্টি হৈছে, সেই বিষয়ে আমি জানিবৰ কাৰণে পৰৱৰ্তী ভিডিঅ'টোত আমি মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ সন্দৰ্ভত আমি ভালদৰে আলোচনা কৰিম। ঠিক আছে, ধন্যবাদ।